বিশ্বব্যাপী এতিয়া কৰোনা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। অসমৰ আন জিলাসমূহৰ লগতে নগাঁও জিলাতো কৰোনাৰ আতংকই বিৰাজ কৰিছে। অন্যান্য জিলাৰ তুলনাত নগাঁৱত প্ৰতিদিনে বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। দেওবাৰে কোভিড সন্দৰ্ভত নগাঁও টাউন পৌৰসভাৰ প্ৰাক্তন উপপৌৰপতি তথা বিজেপিৰ নগাঁও জিলাৰ সম্পাদিকা মৃণালিনী ৰয়ৰ নেতৃত্বত নগাঁৱৰ 18টা ৱাৰ্ডৰ বুথৰ কাৰ্যকৰ্তাসকলৰ সহযোগিতাত কোভিডৰ সৈতে যুঁজিবলৈ এক সজাগতা আৰু মাস্ক বিতৰণ কাৰ্যসূচী হাতত লয়। এই সজাগতা কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকে কিদৰে কোভিডৰ সংক্ৰমণ ৰোধ কৰিব পাৰিব তাৰ বিষয়ে ৰাইজক অৱগত কৰায়। এই সজাগতা কাৰ্যসূচীত উপস্থিত থাকি মৃণালিনী ৰয় সহযোগ কৰে সদৰ মণ্ডলৰ সভাপতি বিজয় গুপ্তা, সদৰ মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি ৰূপন পণ্ডিত, জিলা যুৱ মৰ্চাৰ সম্পাদক বাসু ৰয়, ভাৰতীয় জনতা যুৱ মৰ্চা নগাঁও সদৰ মণ্ডলৰ সাধাৰণ সম্পাদক উৎপল ৰজক, মহিলা মৰ্চাৰ সম্পাদিকা নিকিতা দাস আৰু SC মৰ্চাৰ সভাপতি সঞ্জয় দাস। কোভিড-19ৰ বিৰুদ্ধে সজাগতা আৰু মাস্ক বিতৰণৰ কাৰ্যসূচী আজি 18 নং মহলাৰ কৰ্মকৰ্তাসকলে হাতত লৈছে আৰু যি কোভিড-19 আমাৰ বিৰুদ্ধে যি সজাগতা আজি মাস্ক বিতৰণ কাৰ্যসূচী হাতত লৈছোঁ তাত আমি সকলো কৰ্মকৰ্তাসকলে ওলাই আহিছোঁ। সেইটো কাৰণে যে যি কোভিড-19 মহামাৰী ৰূপ ধাৰণ কৰিছে তাৰ পৰা বাচিব হ'লে আমি মাস্ক পৰিধান কৰিব লাগিব আৰু নিজক ৰক্ষা কৰিব লাগিব, সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব আৰু নিজক সুৰক্ষিত থাকিব লাগিব। লাবিতা হাজৰিকাৰ ৰিপৰ্ট, DNA নিউজ।